নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি খাহী মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। একদম সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে মইনো কেনেকৈ বনাইছোঁ তাকে দেখুৱাবলৈ। মই আধা কেজি খাহী মাংস লৈ লৈছোঁ। ধুনীয়াকৈ ধুই পেলাই মই ৰেডি কৰি লৈছোঁ। দেখিছেনে? আপোনালোকে পৰিমাণবিলাক বেছিকৈও ল'ব পাৰে। মই আধা কেজি লৈছোঁ, সেইকাৰণে মই কিমান পৰিমাণৰ বস্তু দিম আপোনালোকে চাই থাকিব। আপোনালোকেও মই যেনেধৰণে বনাইছোঁ তেনেধৰণে বনাই খাবচোন, বহুতেই টেষ্টি লাগে খাবলৈ। এতিয়া মই দেখুৱাই আছোঁ মইনো কেনেকৈ ঘৰুৱা পদ্ধতিৰে বনালোঁ। এতিয়া মই ডাঙৰ চাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ আৰু দুটা নহৰু গুচাই লৈছোঁ আৰু কেইটুকুৰামান আদা গুচাই লৈছোঁ। পিঁয়াজখিনি আপোনালোকৰ যেনেধৰণে কাটি লয় তেনেধৰণে ল'ব পাৰে। মই দীঘলীয়াকৈ কাটি লৈছোঁ আৰু নহৰুখিনি দেখিছেনে? মই নহৰুখিনি অলপমান থেতালি ল'ম। চবৰে বেলেগ বেলেগ থাকে ন, কটা ষ্টাইল বেলেগ, সেইকাৰণে আপোনালোকে সেইখিনি নিজৰ ষ্টাইলত কাটি ল'ব পাৰিব। এতিয়া মই এখন কেৰাহী বহাই দিলোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ লগে লগে মই মিঠাতেল দি দিলোঁ। মিঠাতেলখিনিও গৰম হৈছে আৰু মই এটা ডাঙৰ চাইজৰ আলু কাটি লৈছোঁ। এতিয়া মই গৰম হৈ যোৱাৰ লগে লগে মই তাতে লং, ইলাচি, ডালচেনি মই তাতে দি দিলোঁ। এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ তাতে। গোটেইখিনি মই ভাজি ল'ম এতিয়া। এতিয়া মই অলপ লৰাই দিছোঁ। ৰঙচুৱা হৈ যোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া মই আৰু আদা নহৰু পেষ্টখিনি তাতে দি দিম। এতিয়া মই জিৰা পাউডাৰখিনি দি দিছোঁ। 2 চামুচ জিৰা পাউডাৰ দিলোঁ। তাৰপিছত মই চিকেন মছলা দিছোঁ। তাৰপিছত মই অলপ আকৌ গৰম মছলা দি দিছোঁ। এতিয়া মই আকৌ লৰাই থাকিম। এতিয়া ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। মই আদা নহৰুখিনি দিয়াই নাই, এতিয়াহে মই আকৌ আদা নহৰুখিনি দি দিম। এতিয়া মই আদা নহৰুখিনি তাতে দি দিছোঁ। দিলে সেইখিনিও ধুনীয়াকৈ লৰাই ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি থাকিম। এতিয়া মই তাতে হালধি আৰু নিমখখিনিও দি দিম। এতিয়া মই 1 চামুচ হালধি দি দিলোঁ। আকৌ সোৱাদ অনুযায়ী মই নিমখ দি দিম। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী দিব নিমখ। মই 1 চামুচ দিছোঁ নিমখ। আকৌ মই ধুনীয়াকৈ গোটেইখিনি একেলগ কৰি লৰাই দিছোঁ। দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে লাহে লাহে। এতিয়া মোৰ
ভজা হৈ গৈছে পিঁয়াজখিনি। এতিয়া মই ধুই ৰখা মাংসখিনি মই তাতে দি দিছোঁ। মোৰ মাংসখিনি দিয়া হৈ গৈছে। এতিয়া মই লাহে লাহে মাংসখিনি লৰাই দিম। আৰু এইকণতে এটা কথা কওঁ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিয়ে, তেতিয়া মই মোৰ আহিবলগীয়া ভিডিঅ'বিলাক গম পাব বুলি আশা ৰাখিছোঁ। এতিয়া দেখিছেনে মই লৰাই দিছোঁ। মই আলুটো এতিয়া দিয়া নাই, মাংসখিনি অলপ ভজা হোৱাৰ পিছত মই আলুখিনি দিম, নহ'লে এতিয়া দিলে আলুখিনি ভাঙি গুৰি হৈ যাব, সেইকাৰণে নাই দিয়া। এতিয়া মই ঢাকনটো মাৰি দিম। আকৌ 5 মিনিটমান ঢাকনটো মাৰি থৈ দিলোঁ। তাৰপিছতে মই তেজপাত দুটা তাৰ ওপৰতে দি দিছোঁ। পাঁচ মিনিটমান থকাৰ পিছত আকৌ মই এবাৰ লৰাই দিলোঁ। আকৌ মই ঢাকনটোৱে এতিয়া মাৰি দিম। আকৌ তেনেকৈ 5 মিনিটমান ৰখোৱাৰ পিছত আকৌ মই ঢাকনটো উদঙাই আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা আলুটো তাতে মই এতিয়া দি দিম। মাংসখিনি আধা ভজা হৈ গৈছে। এতিয়া মই আলুখিনি দি দিলোঁ। এতিয়া মই আকৌ ঢাকন মাৰি দিম। আকৌ 5 মিনিটমান থকাৰ পিছতে মই আকৌ ঢাকনটো উদঙাই এতিয়া মই আধা গিলাচ পানী দি দিছোঁ। কাৰণ মাংসখিনি ধুনীয়াকৈ সিজি গৈছে, সেইকাৰণে পানীখিনি দি পেলাই মই তাৰ ওপৰতে অলপ ধনিয়া পাত দি দিছোঁ। দি পেলাই আকৌ মই ঢাকনটো মাৰি অলপ সময় উতলিবলৈ দিম, পানীটো আধা হোৱালৈকে। মোৰ এতিয়া মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাব কৰিব বুলি আশা থাকিল। ছাব কৰি লগতে বেল আইকনটো দবাই দিব, তেতিয়া মই যি ভিডিঅ' দিওঁ আপোনালোকে তৎক্ষণাতে পাই যাব। থেংক ইউ।